নমস্কাৰ আজি একচুৱেলি বিয়াখন শেষে মোটামুটি এতিয়া টাইমটো হৈছে টাইমটো কিমান হৈছে বাৰু বাৰটা হেৰি হৈ গ'ল কিন্তু এতিয়া লাইনটো গুচি গ'ল আহিব ফাইনেলি আহিব লাইনটো তাৰপিছত একচুৱেলি আহিলে ফাইনেলি আহি গ'ল লাইনটো উঠিছোঁ এইটো একচুৱেলি বেলেগ একো নাই এইটো বাৰটাৰ বাজাৰ পিছত লাষ্ট হাঁহি আকৌ ৰিপিট হৈ আছে একো টেনশ্যন ল'ব নালাগে হাঁহিটো একচুৱেলি আমি আকৌ এবাৰ ৰিপিট কৰাই দিম নাই হাঁহি নুঠে আমি আকৌ ৰিপিট কৰাই দিম হাঁহিটো আৰু একবাৰ বিয়া হলে দৰা আহিলে দেখোন ৰাতিপুৱা এতিয়া নাহে আমি জমনি কৰি থাকিম এতিয়া ইমান মানুহ ক'ত খুৱাব সেইকাৰণে বুদ্ধি কৰি আছো আমাৰ এতিয়া মানে আমি একচুৱেলি আমাৰ একচুৱেলি বেলেগ একো নাই টোপনি লাগিছে সকলোৰে কিন্তু আমি একচুৱেলি টাইম পাছ কৰাৰ কাৰণে ইয়াতে আজি আমি বহি আছোঁ আমি কিছুমান আজি বুঢ়ীয়াই সাধু শুনি আইতা আছে আমাৰ লগত আইতাই আমাক সাধু শুনাব নমস্কাৰ দিয়ক নমস্কাৰ আইতা আজি এনে কেনেকুৱা লাগিল ভাল লাগিছে নাই নাংগে এনে আজি ফিলিং চ' ছেট হ'ব লাগিছিল এতিয়া মানে চ' ফানি হৈ আছে কইনা আমাৰ ফাইনেলি আছে তাৰপিছত আমি মানে অলপ ফূৰ্তি কৰি আছোঁ গোটেইকেইজন আমি ঘৰৰে হয় আৰু এজন আহি আছে বাৰু এই গা ধুব লগা হ'ল এই ৰাতি এশ ৰাতি যে গা ধুব লগা হয় এশ ৰাতি গা ধুব লগা হ'ল নমস্কাৰ দিয়ক এই মাত্ৰ গা ধুব লগা হৈছে আজি একচুৱেলি কেনেকুৱা লাগিল বিয়াখন আজি মোৰ বৰ ভাল লাগিছে মোৰ ভতিজা ছোৱালীজনী বিয়া বৰ ভাল লাগিছে বৈকুণ্ঠত থকা এইটো আপোনালোকে একচুৱেলি ভ্লগ বুলি নল'ব এইটো ভ্লগ নহয় একচুৱেলি আমাৰ গোটেইখিনি ফেমিলি হয় চ' ফেমিলিৰ লগত আমি মানে এনে অলপ ফূৰ্তি কৰিছোঁ বিয়াৰ পিছত যিহেতু আজি বিয়াখন অলপ জমনি মানে ইউনিক হাঁহি আমাৰ সাংবাদিকজন ইমান ভাল নহয় নাজানে সেইটোৱে একচুৱেলি আমাৰ কথা কোৱাৰ ইমান এটা অভ্যাস নাই আমি ঘৰৰে মানুহটো চলি যায় যি টি ক'লেও আমাৰ লিখিত কৰাৰ প্ৰয়োজন নাই তই মই এনেকৈ ক'লে হৈ যায় আৰু আমিও আৰু কৰা আমিও আৰু খুপুং তাপাকে জাগাৰে মানুহ আছে আৰু দেখাই আছোঁ একচুৱেলি আজি আমাৰ কইনাটো আছিল এইটো কইনা নমস্কাৰ এইটো আমাৰ ভায়ে হয় কাকু তাৰ নাম আজি ঘৰ ইমান এটা হেৰিত নাই বাৰু ফৰ্মত নাই একচুৱেলি
ই নাচায় আৰু এইফালে একো নকয় তাৰপিছত আচ্ছা তুমি কিবা ক'বা নেকি পানেশ্বৰী কিবা ক'বা টোপনি লাগিছে বোলে তোমাৰ আৰু বিশেষ নেদেখাওঁ তাৰপিছত মানে আমাৰ এয়া ফটোগ্ৰাফাৰ হয় এতিয়া মানে একে লাষ্ট টাইমটো গতিকে অলপমান ৰেষ্ট লৈ আছে সৰুকৈ হামাৰা হিটাৰ হৈছিয়ে প্ৰায় লাল চাহ দিছে ন লাল চাহ দিছে লাষ্ট টাইম আৰু কিবা আপত্তি আছে এটাই আপত্তি আছে এওঁলোকৰ আঁঠুৱাটো আপত্তি আছে ইয়াতে কমিব ইয়াতে থাকিব তাৰপিছত আৰু চব গোটেইগিলা বস্তু সামৰা হিতাৰা কৰি মানে আমাৰ প্ৰগ্ৰেম প্ৰাইচ চেছে এতিয়া সকলো ঘৰা ঘৰিনো ক'ত যাবি মোৰ ঘৰ ইয়াতে নহয় মোৰ ঘৰ একেবাৰে হেৰি জেগাতে গাড়ী চাড়ী সিমান সুবিধা নাই আহোঁতে মূৰৰ গাড়ীত আহিলোঁ কি কৈছা আহোঁতে মূৰৰ গাড়ীত আহিলোঁ কোনে এইটো মাহীয়ে কৈছে দেই এই মাহীয়ে কৈছে এইটো কথা মই কোৱা নাই মই আৰু কিমান থাকি দিম মোৰ মূৰৰ গাড়ীতে আহা বুলি মূৰৰ গাড়ীত একচুৱেলি অহা নাই ময়ো বাৰু কিবাহত আহিছোঁ আৰু যিহেতু নহওক আহিব পৰা ব্যৱস্থা এটা হৈছে গতিকে সেইখিনিত আহিছোঁ গতিকে আৰু ইমান হেৰি নাই লাষ্ট টাইম আপোনালোক কিবা এটা কৈ দিয়ক গোটেইখিনি ঘৰৰে মানুহ কিবা এটা কৈ দিয়ক মিলা মিছাকৈ কি কবি কিবা এটা কৈ দিয়ক খাই ভাল পালোঁ আৰু মোৰ মনত এটা বৰ দুখ লাগিছে কি জানা মই তাৰমানে ভোজ খাবলৈ যাই মই পনীৰ চব্জি নেপালোঁ মনত আমিতো নাপালোঁ দিনটো এইবাৰ এসাঁজ খাব গ'লে তাক নাপালোঁ নাই ঘৰৰ মানুহে এনেকুৱা হয় লাষ্ট টাইমত দুখ কৰা নাই কথাটো তাৰমানে মোৰ মাৰ ঘৰ যে মোৰ তেজপুৰত সেইকাৰণে মোৰ ভাষাবোৰ অলপমান তাৰমানে লিখি তোমাৰ মানে এই আপা আছিলে তাকে কিয় কোৱা নাছিলা তেজপুৰ বিহুগুৰিত মোৰ ঘৰ বিহুগুৰি শিমলুগুৰিৰ ওচৰতে তুমি গৈছিলাই নহয় সেইকাৰণে তোমাক চিনি পাইছোঁ শুনা কনো সেইকাৰণে ভাল লাগিছে তোমাৰ আমি এতিয়া কইনাটো নবৌ বোলে জৰাঘাটে নবৌ বোলে আমাৰ